এই যে মই মন মাৰি বহি আছোঁ অকলে আৰু এই মন মাৰি বহি থকাৰ সময়তে মোৰ মনলৈ এটি প্ৰশ্ন উত্থাপিত হ'ল যে আচলতে এইখন পৃথিৱীত আমি সকলোৱে আচলতে লোভী। ইয়াৰে এক জ্বলন্ত উদাহৰণ মোৰ হাতত আছে। ধৰক আপুনি এটি গ্লাছৰ মাজত আপুনি পানী খাব খুজিছে। এটি গ্লাছত সাধাৰণ পানী আছে আৰু সেই পানী আপুনি খাব বিচাৰিছে। তেনে সময়তে সেই গ্লাছৰ মাজত পোক পৰুৱাই আহি সেইটো গ্লাছত পৰি গ'ল। তেতিয়া আপুনি কি কৰিব? নিশ্চয় সেই পানীখিনি আপুনি পেলাই দিব। কিন্তু যদি সেই ক্ষেত্ৰত সেই গ্লাছৰ মাজত যদি আপোনাৰ গাখীৰ থাকে তেনেহ'লে আপুনি সেই ক্ষেত্ৰত কি কৰিব? নিশ্চয় গাখীৰৰ মাজত যদি পোক পৰুৱাই পৰে তেনেহ'লে আপুনি নিশ্চয় সেই গাখীৰত পোক পৰুৱা যিটো পৰিছে সেইখিনি আঁতৰাই দিব। এই ক্ষেত্ৰত আমি কি বুজিলোঁ যে আচলতে আমি সকলোৱে লোভী কিন্তু সময়ত সৎ।